Everyone, welcome to the channel. Starting on the channel to ever subscribe কৰি দিয়া, এটো এটা নতুন চেনেল হয় তো তোমালোকে যিমান সাবস্ক্রাইব কৰিবা হিমান মই ভিডিও বনাবলৈ আৰু অলপ উৎসাহিত হ'ম। আজি আমি কথা পাতিম এসএসসি এক্সাম যি সকলে প্ৰিপাৰেচন কৰি থাকে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এবাৰ এসএসসি মানে ষ্টাৰ্টিংতে বছৰটোত আহিবলগীয়া যিমান বিলাক এক্সাম আছে গোটেইবিলাকৰ এক্সামৰ মানে এটা ক্যালেন্ডাৰ পাবলিশ কৰি দিলে। তো ভিডিওটো শেষলৈকে চাবা, গোটেইখিনি কথা গম পাই যাবা আৰু সেই হিচাপত তোমালোকে প্ৰিপাৰেচন আৰম্ভ কৰিব পাৰিবা। তো ফাৰ্ষ্টতে আমি বেছি দেৰি নকৰি কথাবিলাক পাতিছো, পিছত মই পোষ্টবিলাক ডেসক্ৰাইব কৰি দিম আমাৰ ইউটিউব চেনেলটোতে। তো ফাৰ্ষ্ট যদি মই কওঁ সিলেকশন পোষ্ট এসএসসি সিলেকশন পোষ্ট এক্সাম, তাৰপিছত এসএসসি সিজিএল কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন আৰু থাৰ্ড হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল ইলেক্ট্ৰিকেল। এই তিনিটা পোষ্ট সিলেকশন পোষ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু সিজিএল। তাৰ বাবে নটিফিকেশ্যন তোমালোকৰ পাবলিশ কৰা হ'ব 31 মাৰ্চ 2026, অৰ্থাৎ 31 মাৰ্চ তাৰিখে নটিফিকেশ্যন পাবলিশ কৰা হ'ব আৰু সেই হিচাপত এপ্লিকেশ্যন চলিব, তাৰপিছত এক্সাম হ'ব। নেক্সট মই যদি কওঁ কম্বাইন্ড হিন্দী ট্ৰান্সলেটৰ এক্সামিনেশ্যন আৰু ষ্টেনোগ্ৰাফাৰ এক্সামিনেশ্যন আৰু CHSL এসএসসিৰ এটা এক্সাম হয় CHSL, যোনটো মোষ্ট ফেমাছ হয়, যোনটো ক্লাছ 12 পাছৰ বাবে জব হয়। তো সেই এই তিনিটা পোষ্ট তোমালোকৰ পাবলিশ কৰা হ'ব নটিফিকেশ্যন 30 এপ্ৰিল তাৰিখে। 30 এপ্ৰিলৰ 30 তাৰিখে নটিফিকেশ্যন পাবলিশ হ'ব, সেই হিচাপত তাৰ এক্সাম হ'ব। তাৰপিছত মই যদি কওঁ দিল্লী পুলিচৰ SI, তাৰ 31 মে তাৰিখে পাবলিশ কৰা হ'ব আৰু এসএসসি MTS এটা ফেমাছ মানে এটা পপুলাৰ জব হয়। তো MTSৰ নটিফিকেশ্যন পাবলিশ কৰা হ'ব 30 জুন তাৰিখে। আৰু লাষ্টত এসএসসি GD যেটো কনষ্টেবলৰ বাবে হয়, তো সেই এসএসসি GD পাবলিশ কৰা হ'ব 30 ছেপ্টেম্বৰ 2026 তাৰিখে। ঠিক আছে, এতিয়া আমি এটা এটাকে পোষ্ট মানে যিকেইটা এক্সাম বেছি ফেমাছ সেইকেইটাৰ বিষয়ে মই কৈ দিছোঁ। এটা হ'ল এসএসসি CGL, ঠিক আছে, কম্বাইন্ড গ্ৰেজুৱেট লেভেল, এসএসসিৰ ফালৰ পৰা দিব পৰা আটাইতকৈ ভাল জব, মানে আটাইতকৈ টপ ৰেংকৰ জব। তো এসএসসি CGL দি পেলাই ফাৰ্ষ্ট দিবৰ কাৰণে কি লাগিব? দিবৰ কাৰণে তোমাৰ গ্ৰেজুৱেট লেভেল হ'ব লাগিব। তুমি লাগিলে ইঞ্জিনিয়াৰ হোৱা, তুমি লাগিলে MBBS হোৱা, বা তুমি লাগিলে BA আৰ্টছত পঢ়া বা বেচেলৰ, বা BSc হোৱা বা BCom হোৱা, তো য'তেই নহওক গ্ৰেজুৱেট হ'ব লাগিব আৰু তাৰ পৰা তুমি ভাল ভাল জব পোৱা। ঠিক আছে, ইণ্ডিয়ান গভৰ্ণমেণ্টত ভাল ভাল কিছুমান জব পোৱা, যেনেকৈ ASO বুলি এটা ভাল জব আছে। ইয়াৰ উপৰি তুমি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছত জব পাব পাৰা বা ইনকাম টেক্স ইনস্পেক্টৰ হ'ব পাৰে। তো সেই হিচাপত আৰু CGL এক্সাম হয়, তাতে প্ৰিলিমছ আৰু মেইনছ হয়, ইণ্টাৰভিউ নহয়। ঠিক আছে, তো কেনেকৈ পঢ়িব লাগে মই ডিটেইল ভিডিঅ' যদি বনাব লাগে কমেণ্ট কৰিবা, মই এইকেইটা এক্সামৰ ভাল ভাল এক্সাম কেইটাৰ বিষয়ে মই বনাই দিম। তো প্ৰত্যেক বছৰে ভালেখিনি ভেকেঞ্চি আহে তাতে, প্ৰিলিমছ মেইনছ দুইটা হয়, কাৰেণ্ট এফেয়াৰ্ছ আহে, তাৰপিছত তোমাৰ জেনেৰেল নলেজ আহে, মেথছ আহে, ৰিজনিং আহে, ইংলিছ আহে, এইখিনি আহে। ঠিক আছে, নেক্সট ফেমাছ জবটো হ'ল সেইটো এসএসসি CHSL, ফুল ফৰ্মটো হ'ল কম্বাইন্ড হাই ছেকেণ্ডেৰী লেভেল। বহুতে মোক সুধি থাকে ক্লাছ 12ৰ বাবে বেষ্ট জব কি হয়। তো মই যদি কওঁ ক্লাছ 12 পাছ কৰাৰ পিছত বেষ্ট জব কি হয়, এসএসসি CHSL, তাতকৈ ভাল একো নাই ক্লাছ 12ৰ পিছত মোৰ মতে। কাৰণ সেইটোত অকল ক্লাছ 12 পাছ লাগে, তুমি যোনটো ষ্ট্ৰীমৰ পৰাই নপঢ়া, ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, তোমাক হাই ছেকেণ্ডেৰী পাছ লাগে CHSL। তো তাৰ পৰা তুমি মই যিকেইটা এসএসসি CGL কৈছিলোঁ ন ষ্টাৰ্টিঙত, যিকেইটা জব পায়, তো তেনেকুৱাই জব, তাতকৈ অকণমান কম ৰেংকৰ জবটো হয়। ঠিক আছে, তো সেইবিলাক ডিপাৰ্টমেণ্টতে পায়, গভৰ্ণমেণ্ট জব হয় অভিয়াছলি, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰ। আৰু CHSLতো তোমাৰ এসএসসি CGLত যেনেকুৱা চিলেবাছ তেনেকুৱাই হয়, ইয়াত খালি অকণমান ইজি হৈ যায় কাৰণ ৰেংকিংটো কম হয় বা চেলাৰীটো অকণমান কম হ'ব। তাৰপিছত আহে এসএসসি MTS আৰু GD মানে কনষ্টেবল, তোমাৰ বিভিন্ন ধৰণৰ আৰ্মি ডিপাৰ্টমেণ্ট কিছুমানত। তো GD আৰু তোমাৰ MTS মাল্টিটাস্কিং যোনটো হয়, তো সেই দুইটাত 10 পাছ লাগে, ক্লাছ 10 পাছ। ঠিক আছে, তো চিলেবাছো অলমষ্ট একেই হয়, কিন্তু ইয়াত আৰু অলপ ইজি আহি যায় কাৰণ বাকীকেইটাতকৈ অকণমান কম ৰেংকৰ হৈ যায়। তো সেই হিচাপত তোমালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰিবা। আৰু মই যিকেইটা এক্সাম ক'লোঁ সেই এক্সামকেইটাৰ যদি তোমালোকক ডিটেইলছ মানে কেনেকৈ পঢ়িব লাগে বা কি হয়, আৰু এটা এক্সাম থাকি গৈছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ মানে ডিপ্ল'মা কৰাসকলৰ বাবে হয়। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰো বহুতে এক্সাম দিয়ে, চিভিল মেকানিকেল আৰু ইলেক্ট্ৰিকেল, এই তিনিটা ব্ৰাঞ্চৰ বাবে হয় এসএসসি। তো সেই হিচাপত তোমালোকে যদি প্ৰত্যেকটো এক্সামৰ ডিটেইলছ বা কিবা গাইডেন্স বা কিবা কোৰ্চ যদি দিব লাগে বা যিকোনো মেটেৰিয়েল লাগে মোক কমেণ্ট কৰিবা।